কিন্তু মাজুলীৰ প্ৰজেক্টটোৰ কথা ক'লে মই মাজুলীৰ দেখিছিলোঁ মানে কি ইউজুৱেলি CSR প্ৰজেক্টছবিলাকৰ কথা আমি আলোচনা কৰিব যদিও নাপায় মানে মোৰ ইণ্টাৰেষ্টিং লাগিল কথাটো অকণমান মাজুলীৰ সেই মাজুলীত তাৰমানে আমি যিটো বাল্যচৰা বুলি আৰম্ভ কৰিছোঁ সেইটো মাজুলী বুলি নহয় আমি প্ৰথমটো ওদালগুৰিত কৰিলোঁ তাৰমানে ইয়াৰ যিখিনি ধৰা একদম দূৰ অঞ্চলৰ যাৰ ল'ৰা ছোৱালীখিনি সপোন আছে হয়তো ধৰা টাউনলৈ আহিবলৈও পইচা নাই সিহঁতে গভৰ্ণমেণ্ট স্কুলত পঢ়ে এতিয়া সেই ল'ৰা ছোৱালীখিনি ধৰা 100টা ল'ৰা ছোৱালীৰ ভিতৰত এটা মাষ্টৰ আছে কোনোবাই পঢ়ে নপঢ়ে প্লাছ কি হয় স্কুলৰ পৰা ড্ৰপ আউট হৈ গুচি যায় আৰু মই অঞ্চলবিলাক এনেকুৱা চিলেক্ট কৰিছোঁ য'ত ল'ৰা ছোৱালীবিলাকৰ তাৰমানে এটা কজ আছে নপঢ়া ফৰ এক্সাম্পল যেনেকৈ ওদালগুৰিত গ'লোঁ ওদালগুৰিত তাতে মেইন ৰিজন আছিলে বাচ্চাবিলাকে নপঢ়ে বৰ্ডাৰটো আছিলে অৰুণাচল সিহঁতি গৈ তাতে এই হাফিম এইবিলাক খেতি কৰে এতিয়া ইজি মানি পায় তাৰ মাক বাপেকবিলাকে কি কৰে যিহেতু বছৰে বছৰে ফেইল কৰি থাকে হেৰি নাই সিহঁতক সেই কাল্টিভেশ্যনত পঠাই দিয়ে মই এতিয়া সেই ল'ৰা ছোৱালীখিনিক ধৰা ঘূৰাই আনি পেলাই আকৌ পঢ়া শুনা দি মই কৈছোঁ যে তহঁতক মই এইটো নকওঁ যে তহঁতি এদিনতে গৈ পেলাই ডক্টৰ ইঞ্জিনিয়াৰ হবি অন্ততঃ সপোনটো ৰাখ যে ক্লাছ 10টো পাছ কৰিবি আৰু সেই 10ৰ পিছত তহঁতক কেনেকৈ আগুৱাই নিব পাৰে কেনেকৈ কি কৰিব পাৰে সেইটো এটা আৰু যিবিলাক তাৰে চোকা ল'ৰা ছোৱালী আমি সেই তাৰে টাউন অঞ্চলৰ যিবিলাক ভাল স্কুল আছে সেই তাতে আমি নিয়া এটা প্ৰচেষ্টা আৰম্ভ কৰিছোঁ ছেকেণ্ডটো হৈছে মাজুলী লাচং চাপৰি বুলি একদম মিচিং গাঁও এখন তাতে তাহাঁতি মাজুলীৰ মেইন টাউনখনো মানে মেইন জেগাটোও দেখা নাই চ' মাজুলীৰ পৰাও তুমি 2.5 ঘণ্টা ভিতৰত যাব লাগে এতিয়া সেইখন আৰম্ভ কৰিছোঁ ইয়াৰ পিছৰখন এতিয়া লৈছোঁ হেৰিত ৰুঙিখাটা বুলি য'ত ভূটানৰ বৰ্ডাৰিং কৰে য'ত ভূটানত চাইল্ড লেবাৰৰ কাৰণে ল'ৰা ছোৱালীবিলাক লৈ যায় সিহঁতক আকৌ ঘূৰাই আনি নিজৰ লাইফত দিবৰ কাৰণে এতিয়া আৰম্ভণি আমাৰ গোটেই প্ৰচেষ্টাটো হৈছে যে ৰাইট টু এডুকেশ্যন নিজে জীয়াই থকা জীৱনটো আৰু সিহঁতক সপোনটো মই আজিয়ে ক'ব নোৱাৰোঁ যে তই ACS অফিচাৰ হ'বা তোমালোক IAS অফিচাৰ হ'বা এটলিষ্ট ক্লাছ 10টো পঢ়ি পেলাই নিজৰ ভৰিৰ ওপৰত থিয় হোৱা এতিয়ালৈকে সেইটো এটা প্ৰচেষ্টা লাইফৰ কোনটো পইণ্টত এনেকুৱা কাম কৰিব মন যায় লাইফত এতিয়া কোনটো পইণ্টত বুলি ক'লে তাৰমানে এতিয়া আৰম্ভণি কৰিছিলোঁ ধৰা 2007ৰ পৰা ডিজেবল ল'ৰা ছোৱালীখিনি লৈ পেলাই আৰু সেইটো মোৰ এটা লাইফৰ তাৰমানে হেপিনেছ এটা আছিলে যেতিয়া তোমাক বাচ্চা এটা আহি পেলাই মোক জাষ্ট ধৰি দি এনেকৈ চালে মই মৰম কৰি দিওঁতে বাচ্চাটো ফিট হৈ গ'ল মই ভাবিলোঁ কি মই চোৱাৰ কাৰণে ফিট হৈ গ'ল তাৰপিছত কাষৰ মানুহজনে কৈছে নহয় সিহঁতৰ এক্সপ্ৰেশ্যন অফ লাভটো ইট ইজ আ উল্টা ৱে তাহাঁতি কথা ক'বলৈ নোৱাৰে চেৰিবেল পেলাচি আছিলে সি উল্টি দিলে তাৰপিছত লগে লগে ডক্টৰে তেতিয়া মোৰ লাগিলে যে সিহঁতক মানে কেনেকৈ মানুহৰ জীৱনটো আৰম্ভ হয় চ' সেই তেতিয়াৰ পৰা যেতিয়া কৰিলোঁ আৰু এতিয়া গ'লে যেতিয়া বেগটো লুকাই থয় হেৰিটো কৰে এতিয়া তাহাঁতক চোৱা একো নিদিলেওতো একো কৰিব নোৱাৰে কিন্তু সেই চকুৰ যে হেঁপাহটো চাই যে কিবা এটা পাৰা নেকি সেই হেঁপাহটোৱে তাৰমানে ডেট মেক্স ইউ গ' এণ্ড ডু আৰু এতিয়া মোৰ বাচ্ছা মই ইনফেক্ট আজি তোমাক পালোঁ ভালেই হ'ল এতিয়া ভাৰত চেত্ৰী বুলি সি এতিয়া ইণ্ডিয়া ৰিপ্ৰেজেণ্ট কৰি কাজাকিস্তানত পেৰাবৰ্ষা খেলিব যাব চ' সি এইবাৰ নেশ্যনেল চেম্পিয়নো আছিলে চ' এইবাৰ প্ৰথম মোৰ লগত তাক 4 বছৰ ট্ৰেইন কৰি পঠাইছোঁ আপুনি কেতিয়া লগ পাইছিল তেওঁক তাক যোৱাকালি লগ পাই আহিছোঁ তাক ফাৰ্ষ্ট লগ পাইছোঁ 8 বছৰ আগতে সি আৰু মাক আহিছিলে ঘৰত ইলেক্ট্ৰিচিটি নাই চ' ৰেলৱে হেৰিত থাকে মই বোলো এতিয়া তহঁতক ইলেক্ট্ৰিচিটি ক'ৰ পৰা দিওঁ আৰু সেইটো প্ৰব্লেম আজিলৈকেও চলি আছে ৰেলৱে হেৰিত থাকে তাৰপিছত মোক সিদিনাখন আকৌ যোৱাকালি কৈছে ইলেক্ট্ৰিচিটিটো দে মই কৈছোঁ তই গ'ল জিকিয়া এবাৰ ইলেক্ট্ৰিচিটি মই কিবাকৈ কৰাই দিম মানে কৈছোঁ চ' সেইটো এটা মানুহৰ আশা বুলি দেট হোৱাট মেক্স ইউ লিভ সেই তাৰপিছত স্নেহা বন্ধন আৰম্ভ হ'ল তাৰপিছত বাল্যচৰা চ' এইবোৰ মানে আমি সাধাৰণতে শুনো যে এনেকৈ মানুহৰ লগত ৰিলেশ্যনছবিলাক যি বিল্ড কৰে এইটো আপোনালোকৰ পাৰ্চনেল স্পেচ এটা ছাপ'জ তেওঁলোকৰ লগত আজি অলপ আগতে যিখিনি কথা আমি পাতিলোঁ যে মানুহৰ লগত সেই এক্সপেক্টেশ্যনটো থাকে এই আশা এটা থাকে যে আপোনাৰ লগত খুব ভাল ব্যৱহাৰো কৰিলে বাট এট দি এণ্ড কিবা এটা গৈ স্বাৰ্থ থাকি যায় এওঁলোকৰ মাজত সেই স্বাৰ্থটো বিচাৰি পায়নে একচুৱেলি একো নিবিচাৰে সেইকাৰণে
মানে এইটো গিভ এণ্ড টেক নহয় তাৰমানে সিহঁতৰ যেতিয়া যাওঁ সিহঁতৰ যে হেঁপাহ আৰু আশাটো সেই আশাটো এনেকুৱা এটা হেপিনেছ দিয়ে এতিয়া সিদিনাখনেই বাল্যচৰা বাচ্চাকেইটা গোটেইকেইটা একদম টাই পিন্ধিছে টাইডাল এইফালে কিন্তু পিন্ধি আহিছে মানে সিহঁতে গম পাইছে সিহঁতৰ কিবা স্কুল এখন হ'ব দাদা মই সুধিলোঁ বোলো কচোন গুড মৰ্ণিং নে গুড আফটাৰনুন কাৰো মাত নাই মই চ' এতিয়া আকাশলৈ চাচোন আকাশলৈ চাইছে তাৰপিছত চবেই কৈছে গুড আফটাৰনুন তাৰমানে সিহঁতে গম পাইছে যে এতিয়া বেলিটো চ' ডেট মিনছ সেই আশাটো আৰু এক্সপেক্টেশ্যনটো আৰু তাহাঁতি যে এনেই যে বোলে ভূমিকিয়াই দিছে নকওঁ তেতিয়াও তাহাঁতেও বেলিটো চাই মোক কৈছে যে সেই হেৰিটো ইটছ আ ভেৰি ডিফাৰেণ্ট এটা মানে ছেটিছফেকশ্যন বুলিয়ে ক'ব পাৰোঁ য'ত কোনো লেনা দেনা নাই আৰু যে ময়ো আছোঁ একো দিগদাৰিও নকৰে এক্সপেক্টেশ্যনো নাই দিলেও দিলোঁ নিদিলেও নাই কিন্তু আশীৰ্বাদ এটা ক'ৰবাত